আপোনালোকক মোৰ এই নতুন চেনেলটোত নিমন্ত্ৰণ জনাইছোঁ। এইটো মোৰ প্ৰথম টেকনিকেল ভিডিঅ'। মই আগতো ভিডিঅ' দিছোঁ, এইকেইটা চাই ল'ব পাৰে আপোনালোকে। আজি মই ক'বলৈ গৈছোঁ ফেচবুকৰ ওপৰত। এইটো মোৰ ফেচবুক একাউণ্ট হয়। ফেচবুক লাইট মই ব্যৱহাৰ কৰোঁ। চ' 3 ডটত যাব। আপোনালোকৰ যদি ফেচবুক একাউণ্ট হেক হৈছে, মোৰো হেক হৈছিল একবাৰ। মই যিবোৰ ফটো নিদিওঁ সেইবোৰ কোনোবাই দি থাকে। চ' মই ভাবিলোঁ আপোনালোকক অলপ শিকাই দিওঁ ফেচবুক হেক হ'লে কি কৰিব লাগে। ফেচবুক হেক হ'লে আপোনালোকে লাইটৰ ফেচবুকৰ চব একে হ'ব। আপোনালোকে প্ৰথমতে ছেটিংছত যাব। ছেটিংছত যাই চিকিউৰিটি এণ্ড লগইন। ইয়াত গ'ল। ইয়াত এই প্ৰথমটো দেখিছে ভিভ' Y55s গুৱাহাটী ইণ্ডিয়া, ভিভ' Y55s কামপুৰ ইণ্ডিয়া। তাৰমানে মোৰ এই একাউণ্টটো দুটা মোবাইলত এভেইলেবল এক্টিভেট হৈ আছে। চ' ইয়াৰে এক্টিভেট ভিভ' Y55টোত হৈছে। আপোনালোকৰ যদি শেষ হৈছে তেতিয়াহ'লে ইয়াৰ তলত বহুত আহিব। ইয়াৰ তলত বহুত আহিলে আপোনালোকে সেইবোৰ লগ আউট কৰি দিব। আপোনাৰটোত থাকিব। তো কি হ'ব, সিহঁতৰ মোবাইলৰ পৰা সেইটো একাউণ্ট লগ আউট হৈ যাব নিজে আৰু আপুনি ইয়াত চেঞ্জ পাছৱৰ্ডত মাৰি আপোনাৰ ইয়াত এতিয়া বৰ্তমান যি পাছৱৰ্ড আছে তাত নতুনকৈ পাছৱৰ্ড থৈ আৰু এইটো ৰিটাইপ কৰি চেঞ্জ কৰি দিব। তাতে হৈ যাব। আপোনাৰ পাছৱৰ্ড চেঞ্জ হৈ যাব। তো সিহঁতে লগ আউট হৈ যাব যেতিয়া আৰু এবাৰ লগ ইন কৰোঁতে সিহঁতৰ পাছৱৰ্ড মাৰিব দিব। তো আপুনি পাছৱৰ্ড চেঞ্জ কৰিলে সিহঁতে নোৱাৰিব। সিহঁতে নোৱাৰিলে আপোনাৰ হেক নোহোৱা হৈ যাব। চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। আৰু এই ভিডিঅ'টোত যদি মই 200ৰ ওপৰত ভিউ পাওঁ তেতিয়াহ'লে ফেচবুকৰে ওপৰত আৰু এটা ভিডিঅ' বনাম। চ' থেংক ইউ।